কোন ৰাকেশ তাকেশ মই চিনি নাপাওঁ, কোন টুপি পিন্ধিছে কোন টুপি পিন্ধা নাই এইবিলাক লৈ মোক সুধিব নালাগে, দৰকাৰ নাই। আমাৰ 25 তাৰিখৰ পৰা ৰেলী উন্নয়নটো নন ষ্টপ হৈ থাকিব। যে অহা 25 তাৰিখৰ পৰা, এই মাহৰ 25 তাৰিখৰ পৰা আমি বিপিএফ দলে ডিষ্ট্ৰিক্ট ৱাইজত মাছ ৰেলী এইটো প্ৰগ্ৰাম লৈছে। প্ৰথম গোসাইগাঁৱত হ'ব, ইয়াৰ পিছত পৰ্বতজৰাত হ'ব, ইয়াৰ পিছত কোকৰাঝাৰত হ'ব, ইয়াৰ পিছত কাজলগাঁৱত হ'ব, ইয়াৰ পিছত বিজনীত হ'ব, ইয়াৰ পিছত চালবাৰী। এনেকুৱা আমি 10টা ডিষ্ট্ৰিক্ট আছে। 10 দিনৰ ভিতৰত 10,000 গেডাৰিং কৰি পেলাই আমি মাছ গেডাৰিং কৰিব, সেইটো আমাৰ দলৰ। আৰু একটাটো হ'ল 25 তাৰিখৰ পৰা আমাৰ যিটো ইলেকশ্যনৰ প্ৰতিশ্ৰুতি দিয়া 5টা গেৰেণ্টি, সেইটো ওদালগুৰিৰ পৰা আৰম্ভ কৰিব। ব্লক ৱাইজত মানে 5টা গেৰেণ্টি যিটো বেনিফিচাৰী, ইহঁতক বেনিফিচাৰীসকলক চেক বিতৰণ কৰা আৰু মাটিৰ পাট্টা দিয়া, এই 5টা গেৰেণ্টিটো আমি অহা 25 তাৰিখৰ পৰা ওদালগুৰিৰ পৰা আৰম্ভ কৰিব। আৰু মাছ গেডাৰিংটো গোসাইগাঁৱৰ পৰা আমি আৰম্ভ কৰিব। এইটো বেনিফিচাৰী বিতৰণ কৰাটো এইটো অফিচিয়েল হ'ব। আমাৰ MCLA আছে, EM আছে। মই যদিও থাকিব নোৱাৰে, কিছুমান প্ৰগ্ৰামত হয়তো মই নাথাকিব পাৰে বা কিছুমানত মই থাকিব পাৰে, কিন্তু মাছ গেডাৰিং ৰেলী যিটো প্ৰগ্ৰাম সেইটো 25ৰ পৰা গোসাইগাঁৱৰ পৰা আৰম্ভ। কংগ্ৰেছৰ কথা সুধিব নালাগে। আমাৰ BTC ইয়াত কোন পলিটিকেল পাৰ্টি আহে নাহে এইবিলাক ইহঁতৰ কথা, কিন্তু BPF-এ BTC বাহিৰত ইলেকশ্যন নেখেলিব, BTC ভিতৰতে ইলেকশ্যন খেলিব। কিমানটা চিট খেলিব নেখেলিব যেতিয়া ঘোষণা কৰিব তেতিয়া আমি ক'ব পাৰিম। আৰু আমাৰ ৰেলীটো যিটো অহা 25 তাৰিখৰ পৰা আৰম্ভ হ'ব, তেতিয়া আমি গম পাম আমি ক'ত খেলিব পাৰে ক'ত খেলিব নোৱাৰে, তেতিয়া আমি অলপ ক'ব পৰা হ'ব। এতিয়া আমি ৰাইজৰ মাজত সোমোৱা নাই যিহেতু, সেইকাৰণে আমি এতিয়া অমুক সমষ্টিত আমি খেলিম, অমুক সমষ্টিত নেখেলিম এইবিলাক কথা আমি ক'ব নোৱাৰো। ৰাজ্যসভা এইটো ষ্টেট মেটাৰ, এইটো আমি শুনিছো বেলেগৰ পৰা শুনা কথা। যেনিবা এই মাৰ্চ মাহৰ 16 তাৰিখ বা সেইফালে ৰাজ্যসভাৰ যিটো 3টা চিট খালী হ'ব, সেইটো শেষ হ'ব আৰু সেইদিনা ইলেকশ্যন হ'ব, এনেকুৱা আমি শুনিছো। মুঠতে ৰাজ্যসভা বা MP, লোকসভা MP বা ৰাজ্যসভা MP বা দিছপুৰত আমাৰ যেনেকুৱা গুৰুত্ব পাব লাগে, ইয়াৰ কাৰণে আমি BTC হিচাপে জোৰদাৰভাৱে যোৱা BTC ইলেকশ্যনত আমি নিৰ্বাচন খেলিছে আৰু BTC গভৰ্ণমেণ্ট বনাব পাৰিছে। এতিয়া দিছপুৰত কোনে চৰকাৰ বনায়, দিল্লীত কোনে চৰকাৰ বনায়, ৰাজ্যসভাত কোনে ৰাজ্যসভা MP হৈ যাব, সেইটো আমাৰ কাৰণে ইমান ডাঙৰ ইছ্যু নহয়। মিত্ৰতা হোৱা নোহোৱা পিছৰ কথা। মই ৰেলীটো শেষ কৰি ল'ম। মাটিৰ পাট্টা চবেই পাব, চবেই পাব।